ঐ কালি কি হ'ল জানানে নাই বে এনেকে আহি থাকোতে কেলা তাই পৰি গ'ল নহয় বে কেলা তাতে ক'ত পৰিল? এই বে মাটিতে পৰি গ'ল মই সুধিছো জোতাযোৰ সুধিছো বোলো কেতিয়া পেমেণ্ট কৰিবা তাই কিন্তু কৈছে বোলে এতিয়ালৈ নকৰো এই ভাই এই ফটোগ্ৰাফাৰ উঠাই দেচোন বে ফটোটো মজা বে ৱেডাৰ দেখাব লাগিব ন কেলা ফটোৱে উঠি থাকো বে একদম ভাল লাগিছে ন চাওক তোৰ মজা মাৰো বে ফটোখিনি দিবি দেই দেচোন দে এতিয়া দে দি দিম ৰ এতিয়া মোৰ অকণমান এই দে না বে এতিয়া দে নেট নাই ভাই দে না বে ফটোখিনি দে না বে ভাই দে নেট না নাই বে নেট নাই এই আজি আপলোড দিব লাগিব বে হেল্ল' গৈ আছো দে না বে ব ঘৰ যাব লাগে দে না বে মায়ে ঘৰ গৈ দি আছো 2 days later. মাৰ ফুলটো ধেই মই থাকিলো হেল্ল' অ ভাই ঐ ফটোগাল দে না বে আজি দুদিন হ'ল বে এই ৰ'বা এই মই কাম এটা কৰি আছো এই বে আপলোড কৰিব পৰা নাই বে সেইদিনাখনে উঠাবে এই অকণমান পিছত দি আছো ৰ অ বে টোটেল গাল 48 আৱাৰ্ছ হ'ল বে জল্দি দে না বে ফটোখিনি এই ৰ ভাই এই মই দিমতো মই আজিয়ে দিম দে মই কাম এটা কৰি আছো ৰ এই দে না প্লিজ বে এই নাই ৰচোন তই ৰ মই কাম এটা কৰি আছো বুলি কৈছো নহয় মই তোক পিছত দি আছো হা এই বে মই অকণমান পিছত দি আছো দে হ'ব দে মই পিছত কৰি আছো দি আছো এই কাটিয়ে দিলে বে 2,000 years later. অ ভাই অ ফটোখিনি দে বে কি কৰে ঐ 65 বছৰ হ'ল ঐ আপলোড দিব লাগে বে ফটোগাল দে বে মৰিলো ভাই মোৰ পিতে জীৱনে বুঢ়া হেই ফটোখিনি নিদিয়াকে কেলা চুট মৰ্ণিং বৰ্ডে কাটি দিলে ফোন হে মই থাকিলে দেখোন खत्म